চাকৰি পালো এই ৰাম এই গোটেই ফাইল বিলাক উল্টা ফুল্টা কৰিছে এই দুটাই যে এই দুইটাকে ন একদম কামৰ পৰা উলিয়াই পঠিয়াব লাগিব একদম মাথাটো মোৰ একদম কৈছো নহয় বেয়া কৰি দিব এটি ইফালে কি চাবা সিফালে কি চাবা আজি এটা ল'ৰা ইণ্টাৰভিউ দিব আহিম বুলি কৈছে নহয় তাকে থ'ব লাগিব এই কোমোৰা আৰু তিয়ঁহ উলিয়াই পঠিয়াম কামৰ পৰা একেবাৰে নহ'ব এই দুটাৰ পৰা টাইমো হ'ল ভাইটিটো আহিছে চাগে আই কামিং টু ৰুম ছাৰ সোমাই আহা ভাইটি পালাহি ঠিক আছে বহা নমস্কাৰ ছাৰ আচ্ছা তোমাৰ ডকুমেণ্টবিলাক সকলোবিলাক ঠিকে আছে নহয় হোৱাটছএপত পঠাই দিলা চাগে ছাৰ মানে মোৰ সকলো ডকুমেণ্টছবিলাক আপোনাৰ হোৱাটছএপৰ যোগেদি মই পঠিয়াই দিয়া হৈ গ'ল অলৰেডি হয় ছাৰ ঠিকে আছে বাৰু ডকুমেণ্টবিলাক ঠিকে থাকিব গম পাইছোঁ বাৰু বাকী ইভাগে একো নাই কিন্তু তোমাৰ মুখে মুখে দুটামান প্ৰশ্ন সুধিম তুমি সেই প্ৰশ্নকেইটা যদি দিব পাৰা সঠিক উত্তৰ তেনেহ'লে তোমাৰ চাকৰি হৈ যাব তুমি চিন্তা কৰিব নালাগে অলপো তো তোমাক সেই প্ৰশ্নই সুধিম অকল দুটামান মৌখিক তুমি এনচাৰটো দিবা হা ছাৰ হয় নেকি মৌখিক প্ৰশ্ন মানে নে কেনেকুৱা ধৰণৰ প্ৰশ্ন বা সোধে গৈ এতিয়া আচ্ছা সোধক তেনেহ'লে মই নিশ্চয় এনচাৰটো দিব চেষ্টা কৰিম তো ভাইটি আমাৰ কোম্পানীত মানে এনেকৈ চাকৰি বিচাৰি আহিলে আমি বেলেগ একো প্ৰশ্ন নুসুধোঁ দুটামান নৰ্মেল প্ৰশ্ন সুধোঁ তুমি এইকেইটা উত্তৰ দিলে তোমাৰ চাকৰি হৈ যাব তো তোমাৰ প্ৰথম প্ৰশ্নটো হৈছে এই পৃথিৱীলৈ কণী প্ৰথমে আহিছিল নে কুকুৰা প্ৰথমে আহিছিল তুমি এই কুৱেশ্যনটোৰ এনচাৰটো ৰাইট এনচাৰ দিয়া তুমি সঠিককৈ কণী প্ৰথমে আহিছিল নে কুকুৰা প্ৰথমে আহিছিল আৰু তোমাৰ চাকৰি হৈ যাব ধুনীয়াকৈ কিন্তু সঠিক উত্তৰ দিব লাগিব হা বুজাই মেলি দিব লাগিব মানে ঠিক আছে কেলা খাটাৰা প্ৰশ্ন সুধি দিলেচোন কণী প্ৰথমে আহিছিল না কুকুৰা প্ৰথমে আহিছিল এতিয়া কেলা কোনটো হ'ব পাৰে কোনটো ক'লে এতিয়া শুদ্ধ হ'ব পাৰে চাকৰিটো মোক লাগিব কি কৰোঁ আঙুলি টকিয়াই আঙুলি টকিয়ালে যোনটো হ'ব সেইটোৱে ক'ম বাপেকে যি হয় হ'ব দেখা যাব আঙুলিকে বাইচাং কণী 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 কুকুৰা 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 কণী 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 কুকুৰা 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 কণী 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 কুকুৰা 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 কণী কুকুৰা কণী কুকুৰা কণী 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 হয় কণীয়ে হয় গম পাই গ'লো ঢিংকিচ টিকিচ এনচাৰটো কিবা ভাবি পাইছানে ছাৰ এই পৃথিৱীলৈ পোনপ্ৰথমে আমাৰ কণী আহিছিল তাৰ পৰাহে কুকুৰা হ'ল ছাৰ এইটো একদম শুদ্ধ উত্তৰ দিছোঁ মই আপোনালোকক মানে আপোনাক এই পৃথিৱীলৈ কণী আহিছিল প্ৰথমত কণী আচ্ছা তুমি যে ক'লা কণী প্ৰথমে আহিছিল তুমি কেনেকৈ গম পালা কণীচোন কুকুৰাৰ পৰাহে হয় ঠিক আছে মই মানি লৈছোঁ বাৰু এই পৃথিৱীলৈ কণীয়ে প্ৰথমত আহিছিল তুমি এতিয়া মোক ক'ব লাগিব কেনেকৈ কণী পৃথিৱীলৈ আহিল আৰু ক'ত আহিল তুমি সকলোবিলাক ধুনীয়াকৈ কোৱা তেতিয়া মই মানি ল'ম বাৰু তেতিয়া তোমাৰ চাকৰি হৈ যাব গম পালা ঠিক আছে কণী বুলি কেলা আঙুলিটোকে গম পাইছিলোঁ নহয় এতিয়া বুজাই মেলিও ক'ব লাগিব যা কেলা মৰিলোঁ আজি ছাৰ চাওক সদায় কণীৰ পৰাহে কুকুৰা হয় গম পাইছে নহয় কণীটো চাওক কণী আপোনাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে কণী হৈছে কুকুৰা কণী হৈছে চৰাই কণী হৈছে মাছৰ কণী মানে এনেকৈ অন্যান্য মানে কণী মানে ঢেৰ আছে মানে তো মানে প্ৰথমে কণী আহিছিল তাৰ পৰা আহিছিল কুকুৰা কণী প্ৰথমে এতিয়া ক'ৰ পৰা আহিছিল বুলি ক'বলৈ গ'লে আপোনাক মই যদি ক'বলৈ যাওঁ আপোনাৰ মানে সাফুলৰ পৰা ওলাব পাৰে সেই সাফুল যে পথাৰত যে থাকে যে ডাঙৰ ডাঙৰকৈ এটা তো তাৰ পৰা ফাটি চিটি এটা কণী উৎপন্ন হ'ব পাৰে মানে নহ'লে ক'ৰ পৰা আহিব পাৰে কণী মানে কণী এটা মানে এনেকুৱা বস্তু যিটো বস্তু নেকি নিজে নিজে সৃষ্টি হৈ যাব পাৰে হয় ছাৰ তো সেইটো কাৰণে
মোৰ নিজে লিখা ডিক্সনেৰীত লিখা আছে কণী এই পৃথিৱীত প্ৰথমে আহিছিল ছাৰ। হয় 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 ছাৰ, मजा आया। একদম শুদ্ধ উত্তৰ। পোনপ্ৰথমে এই পৃথিৱীলৈ কণী আহিছিল ছাৰ, কাৰণ কণীৰ পৰাহে কুকুৰা হয়, তাৰপিছতহে কুকুৰাই কণী পাই আকৌ কুকুৰা হয়। সেনেকৈ এতিয়া মানে কণীও আছে কুকুৰাও আছে, কিন্তু প্ৰথমে কণীহে আহিছিলে এই পৃথিৱীলৈ। সেইটো হয়তো নিজে নিজে আহিব পাৰে, হয়তো ভগৱানেও জন্ম দিব পাৰে, হয়তো সাফুল ফুটিও ওলাব পাৰে, হয়তো মানে মুঠতে কেনেবাকৈও ওলাব পাৰে, কিন্তু এই পৃথিৱীলৈ কণী আহিছিল প্ৰথমত। কণী হয় ছাৰ, একদম মুঠতে এইটো শুদ্ধ উত্তৰ। এইটো দেখোন মোতকৈ জ্ঞানী। এনেকুৱা এটা ল'ৰা মোৰ কোম্পানীত খুবেই প্ৰয়োজন হৈ আছিলে। ইয়াক মই থমেই যেনেকৈ হ'লেও, বাকীকেইটাক উলিয়াই হ'লেও মই ইয়াক থ'ম। ইয়াক যদি মই থওঁ তেতিয়া মই আৰু বহুত ডাঙৰ মালিক হৈ যাম। মই ইয়াৰ কথাখিনিতে গম পাইছোঁ, ইয়াক চাকৰিটো দি দিয়াই ভাল হ'ব যি কি নহওক। ভাইটি, তোমাৰ চাকৰি হৈ গ'ল, তুমি চিন্তা কৰিব নালাগে। তুমি অকল এতিয়া কাইলৈৰ পৰা জইন কৰিব আহিলে হ'ল। তুমি বহুত টেলেণ্টেড। তোমাৰ এই টেলেণ্ট দেখি মই তোমাক চাকৰি ধুনীয়াকৈ দি দিছোঁ। তুমি অলপো চিন্তা কৰিব নালাগে হা। মাহিলী ধুনীয়া দৰমহা হ'ব। মাহেকত তুমি বেছি নহ'লেও ৩,০০০ টকা পাবা। তোমাৰ ঘৰ চলি যাব, তুমি চিন্তা কৰিব নালাগে। তুমি কাইলৈৰ পৰা মুঠতে কাম জইন কৰিবলৈ আহি যাবা হা। ঠিক আছে দিয়া, ঠিক আছে। ছাৰ হয় নেকি? মোৰ চাকৰিটো সঁচাকৈ হ'ব নেকি ছাৰ? মই এতিয়া ছাৰ কৈছোঁ নহয়, ধন্যবাদ ছাৰ, বহুত ধন্যবাদ। মোৰ যে চাকৰি হ'ব ছাৰ, ৩,০০০ টকা হয়, মই ৩ মাহ চলিব পাৰিম ছাৰ। মোক চাকৰিটোহে লাগে অকল। ছাৰ মই আপোনাক এতিয়া মুঠতে মই আপোনাৰ কোম্পানীত এতিয়া কাইলৈৰ পৰা আহিলোঁ যেতিয়া, আপুনি এতিয়া কৈছোঁ নহয় আৰু ইমান মালিক বনিব একদম ঠিকনা নাই। হয় ছাৰ, তালিকা বজাব লাগে নহয়, চাকৰি পালোঁ যে মই নিজে বজাই দিছোঁ দেই। চাকৰি পালোঁ ছাৰ, চাকৰি পালোঁ। তাৰপিছত কুকুৰা হ'ল, কণী আহিছিল প্ৰথমে, তাৰপিছত কুকুৰা হ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকৰ পেজটো সেই ওপৰত যে ফ'ল' বুলি লিখা আছে ফ'ল' কৰি দিব আৰু পেজটো লাইক কৰি দিব। কিন্তু ইউটিউবত চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এনেকুৱা ভিডিঅ' মানে আগলৈও চাই যাম বুলি ভাবিছে তেনেহ'লে এটা কমেণ্ট কৰি দিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে মানে আৰু কমেণ্ট মানে কিবা কিবি কৰিলেহে ভিডিঅ' বনাবলৈ উৎসাহটো জাগে। তো মানে অলপমান ধেমালি কৰিলোঁ, কোনেও যাতে বেয়া চেয়া নাপায় আৰু দেই। কিন্তু ভাল মানে কমেডি জমনি এইবিলাকে আৰু, যিহেতু মানুহে এইটোৱে আৰু বুজি পাইছে আৰু, হয় নাই? আৰু এটা কথা পাহৰি গৈছোঁ মই ক'বলৈ, বহুতে নাজানে, যেতিয়া মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব, মানে তাত অল নন এনেকৈ ওলাই নাই, অল কৰিব, তেতিয়াহে ছাবস্ক্ৰাইবটো হয়। মানে গম পাইছে নহয়, নহ'লে ছাবস্ক্ৰাইবটো নহয়, মানে নেদেখুৱাই ইয়াত, গম পালে? তো আজিলৈ বাই বাই। মোৰ চাকৰি হৈ গ'ল, কিন্তু কণী আহিছিল প্ৰথমত এই পৃথিৱীলৈ।